গাইজ, মোৰ নাম কৃষ্ণা। মই আপোনালোকক মোৰ ইউটিউব চেনেল বাউল অফ হেপিনেছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নন ভেজ পনীৰৰ ৰেচিপি। কেনেকৈ বনাই চাওঁ আহকচোন। এই সামগ্ৰীখিনি মই বনাবৰ কাৰণে ইউজ কৰিছোঁ। এয়া প্ৰথমতে বিলাহী আৰু পিঁয়াজটো কাটি ল'লোঁ, ৰাফলি চপ কৰিছোঁ। এইখিনি পিছত ফাইন পেষ্ট কৰা হ'ব। চাওঁ, কেৰাহীত তেল গৰম কৰি প্ৰথমতে মই বিলাহী আৰু পিঁয়াজখিনি কোমল হোৱালৈকে ভাজি ল'ম। হাফ কুক কৰি ফুল কুক কৰিব পাৰে, যেনেকৈ আপোনালোকে বিচাৰে। অলপমান নিমখ দিলোঁ যাতে পিঁয়াজ আৰু বিলাহীখিনিয়ে পানী এৰে আৰু সোনকালে সিজে। সেইখন মই ঢাকনা লগাই আৰু অলপমান সিজিবলৈ দিম মেচি হোৱালৈকে। যেতিয়ালৈকে মেচি নহয় তেতিয়ালৈকে মই এইখিনি সিজাই ৰাখিম। এনেকৈ লাহে লাহে লৰাই দিছোঁ, লৰাই পেলাই মই সিজাই লওঁ। যেতিয়া এইখিনি হৈ গ'ল, লগে লগে মই 4টা ডিম মিক্সিত ফেটি ল'লোঁ ভালকৈ ফ্লফি হোৱাকৈ। আৰু মই এটা বাতিত, ষ্টীলৰ বাতিত তেলেদি গ্ৰীজ কৰিলোঁ আৰু সেই মিশ্ৰণটো ঢালি ল'লোঁ ডিমত। তাতে মই দিছোঁ অকণমান মেগী মছলা আৰু নিমখ, যাতে ডিমটোৰ পৰা ডিম যেন গোন্ধ নাহে, যাতে আমিতো পনীৰ ৰেচিপি বনাব খুজিছোঁ সেইকাৰণে। এতিয়া এটা কেৰাহীত পানী গৰম কৰিলোঁ, ষ্টেণ্ড এডাল দিলোঁ, তাৰ ওপৰত মই মিশ্ৰণৰ বাতিটো উঠাই দিলোঁ। প্ৰথমে এখন প্লেট দি কাভাৰ কৰি আকৌ মই ঢাকনা দি দিলোঁ। সেইখিনি হয় মানে মই ঠাণ্ডা কৰিবলৈ থোৱা বিলাহী আৰু পিঁয়াজৰ যিখিনি ভাজি লৈছিলোঁ সেইখিনি মই পেষ্ট বনাই ল'লোঁ। তাৰে লগে লগে চাওকচোন 8-10 মিনিটৰ ভিতৰতে মোৰ ডিমটো সিজি গ'ল। ভাপত দিয়া ডিমখিনি এনেকৈ চামুচেৰে আপোনালোকে চেক কৰি চাব সিজিছে নে নাই। যদি ক্লিনলি আপোনাৰ চামুচখন ওলাই আহিছে তেনেহ'লে সিজিলে বুলি আপোনালোকে গম পাব। এয়া গ্ৰেভিটোৰ বাবে এতিয়া মই অলপমান তেল কেৰাহীত গৰম হ'বলৈ দিলোঁ। দিয়াৰ পাছত মই পেষ্টটো তাতে ঢালি দিলোঁ। ঢালি দি পেলাই মই এতিয়া লৰাই থাকিম, লৰাই অলপমান ভাজিম তেল নিবিৰিঙালৈকে। আৰু বাকী যি মছলা ইউজ কৰিবলৈ আছে, এড কৰিব আছে, সেইখিনি মই এড কৰি দিম। এয়া মই লৰাই দিলোঁ ধুনীয়াকৈ। লৰাই পেলাই মই ঢাকনি দিলোঁ অলপমান, তেলখিনি নিবিৰিঙালৈকে। তেল বিৰিঙাৰ পিছতহে আপোনালোকে মছলাখিনি ইউজ কৰিব। এয়া মই অলপমান লৰাই দিলোঁ যাতে তলত লাগি নধৰে। পানী থাকিলে তলত লাগি ধৰাৰ আপোনাৰ চান্স থাকে। অকণমান চেনি এড কৰিলোঁ, কালাৰটো এনহেঞ্চ হয়, টেষ্টটো এনহেঞ্চ হয়। গোটেই মছলাখিনি একেলগে আপোনাৰ কম্বাইন কৰাত হেল্প কৰে চেনিয়ে। এতিয়া মই পিচি লোৱা জিৰা আৰু জলকীয়া পেষ্টটো দিলোঁ। সেইটো মই পটাত বটি লৈছিলোঁ। পটাত বটিলে আপোনাৰ টেষ্টটো বেছিকৈ আহে। এয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, অকণমান সময় ভাজিলোঁ। আকৌ তেল বিৰিঙি উঠা মই হালধি ইউজ কৰিলোঁ। এয়া মই হালধি ইউজ কৰিলোঁ। কৰাৰ পাছত এতিয়া চাওঁ মোৰ ডিমটো হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। মই টেপ কৰি পেলাই উলিয়াই ল'লোঁ। একদম দেখাত কেকৰ নিচিনাই হৈছে। পিচ পিচকৈ সৰু সৰুকৈ কাটি ল'লোঁ পনীৰৰ আকাৰত। এতিয়া মই এইখিনি গ্ৰেভিত ইউজ কৰিম। আপোনালোকে পনীৰখিনি আকৌ ফ্ৰাই কৰিব পাৰে, মই ডাইৰেক্ট তেনেকৈ দিছোঁ। আপোনাৰ পনীৰখিনিত মই যিহেতু মেগী মছলা ইউজ কৰিছিলোঁ, একেবাৰে আপোনাৰ ডিমৰ যিটো কেঁচা গোন্ধ, ডিমৰ যিটো গোন্ধ আহে সেই গোন্ধটো একেবাৰে অহা নাই। মই এক্সপেৰিমেণ্ট কৰি চাব খুজিছিলোঁ ডিমৰ গোন্ধটো আহে নে নাহে। মোৰ এক্সপেৰিমেণ্ট সফল হ'ল। আপোনালোকেও এনেকৈ কৰিব পাৰে, যিকোনো হাৰ্বছ মছলা তাতে এড কৰিব পাৰে ডিমৰ যিটো গোন্ধ সেইটো নোহোৱা কৰিবলৈ। এতিয়া মই অলপমান লৰাই দিলোঁ, 5-6 মিনিটমান ৰাখিছোঁ। ৰাখি লৈ পেলাই মই প্লেটিং কৰিম, কাৰণ গ্ৰেভিটো হৈয়ে গ'ল, ডিমটো সিজিয়ে আছে। ডিমৰ ভিতৰত ফ্লেভাৰটো সোমোৱালৈকেহে মই ভাজিম একেলগে। আপোনালোকে গ্ৰেভিটো পাতল ডাঠ নিজৰ ইচ্ছামতে কৰিব পাৰে। মই এনেকৈ খায়ে ভাল পাওঁ, তো মই এনেকৈ ডাঠ কৰিয়ে ৰাখিলোঁ, প্লেটিং কৰিছোঁ। আপুনি চাওকচোন মই সজোৱা বাতিটো কোনো পধ্যে আপোনালোকে ক'ব নোৱাৰে যিহেতু পনীৰ নহয় ডিম। আগলৈ মোৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং।